কি খবৰ আপোনালোকৰ নিশ্চয় ভালেই আছে আমি এতিয়া বৰ্তমান গৈ আছো ডিমাপুৰ এখন নদীলৈ তো আপোনালোকক দেখাম আপোনালোকে চাই থাকিব আই যাওক বঢ়িয়া বঢ়িয়া ব্লগ আমি এতিয়া আহি আছো পাটকাই পাহাৰ পাটকাই ব্ৰিজ এতিয়া আপোনালোকক দেখাম অকণমান পাটকাই ব্ৰিজত মানে নাজাৰাটো কেনেকুৱা আছে চাই থাকিব হেল্ল' গাইজ আমি বৰ্তমান নদীখন পাৰ পৰা হৈছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আমি বৰ্তমান আছোঁ নেশ্যনেল হাইৱে 29 নম্বৰ নেশ্যনেল হাইৱে কাষত এয়া পাটকাই ব্ৰিজখন আৰু অকণমান আৰু আহক চাই থাকক ভিডিঅ'টো হাই গাইজ হাই যাওক আমি বৰ্তমান পাটকাই ব্ৰিজ পালোহি এইকাৰণে পাটকাই ব্ৰিজ আপোনালোকে দেখিবলৈ পাইছে চটপটি দিন আমি গৈ আছোঁ তললৈ ধুনীয়া পৰিৱেশ আপোনালোকক কি ক'ম মানে একদম পাহাৰৰ জেগা একদম ধুনীয়া ঠাণ্ডা হৈ আছে এইফালে নদীখন আছে নদীখনত ধুনীয়া পানী আপোনালোকক দেখাই আছোঁ আমি আহি এয়া পাটকাই ব্ৰিজৰ ওচৰ পালোহি এতিয়া মানে এনেকুৱা দিনত পানীবিলাক অকণমান লেতেৰা থাকে তথাপিও জেগাডোখৰ কিমান সুন্দৰ পৰিপাটি কৰি ৰাখিছে চাওকচোন বাৰু হেল্ল' গাইজ ভিডিঅ'টো চাই লওঁ আপোনালোকে কেনেকুৱা লাগিছে দেখাই দিয়া অলপ ভিডিঅ'টো এয়া দেখিবলৈ পাইছে ইফালে এখন ব্ৰিজ আছে আৰু এইখন এখন আমি বৰ্তমান আহিলোঁ এইফালেদি এনেকৈ খটখটি বগাই এইফালে এয়া দেখিবলৈ পাইছে একদম ধুনীয়া অকল পাথৰ ওলাই আছে পানীৰ মাজে মাজে কি ধুনীয়া পৰিৱেশ এখন দলংখন চাব পাৰে এইফালে ৰাস্তাটো এনেকৈ ওপৰত ৰাস্তাটো আছে এইফালে আমি এইফালে দি এনেকৈ আহিলোঁ চিৰি বগাই এইফালে আৰু এটা ৰাস্তা আছে যিটো নেকি এইফালে দবকা যাব পাৰে আৰু এইফালে কহিমা সেইটো দেখাবলৈ চেষ্টা কৰিম আহকচোন এইফালে চুইচ গেটখন আছে চাওঁচোন এখন হৈছে চুইচ গেট প্ৰয়োজনত বন্ধ কৰে আকৌ প্ৰয়োজনত খোলে দেখিব পাইছে আপোনালোকে নালাগে না ইয়াত দেখিবলৈ পাইছে কিমান ধুনীয়া পৰিৱেশ পানী গৈ আছে পূৰা হুৰা সম্পূৰ্ণ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ এবাৰ চাওক আমি বৰ্তমান আছোঁ ইয়াত এনেকৈ এফালে পানী গৈ আছে অকণমান পাহাৰৰ ওপৰৰ পৰা ভিউটো দেখাবলৈ চেষ্টা কৰিছোঁ চাওকচোন কিমান ধুনীয়া সেউজীয়া মনোমোহা পৰিৱেশ ওপৰৰ পৰাই নদীখন চাওক আমি বৰ্তমান এইখন নদীৰ ওপৰৰ দলংখনতে আছোঁ চাই থাকক ভিডিঅ'টি আমি এতিয়া এইফালে পাহাৰটোলৈ যাওঁচোন এইফালেদি উঠি যাওঁ আৰু বৰ ধুনীয়া ৰাস্তাটো আছে চাই আহোঁ একপাক ৰাস্তাৰ ইটো পাৰৰ পৰা দলংখনৰ ভিউটো চাওকচোন এইখন ব্ৰিজখন আপোনালোকে দেখিবলৈ পাইছে ঐ ল'ৰা সেইফালে নহয় ঐ সেইফালে যাওঁ মই সেইফালেতো পাৰিম বৈ দিবলৈ আছে অঁ বৈ তহঁতে কিবা বনাব চাগে তোৰ JCB গাঁত এটা খান্দি থৈ দিছে ৰাস্তাৰ কাষতে মোৰ আন্তাজ পেট্ৰল পাম্প কিবা কিবি বনাব নেকি ঠিক নাই ধুনীয়াকৈ মাটি কাটি থৈ দিছে পাছলৈ গম পাম মোৰ মানে অনুমানটো কি আছিল সঁচা নে মিছা এইফালে যাব পাৰিব কহিমা এইফালে দবকা আৰু পাটকাই খ্ৰীষ্টান কলেজখন আছে এইফালে চমুকিডিমা নাগালেণ্ড এইটো ৰোডত যাব পাৰি আমি এতিয়া আহোঁতে নদীয়েদি তলেদি নামি আহিলোঁ এতিয়া এইফালে যাম 29 নম্বৰ নেশ্যনেল হাইৱে এইটো তো ডিমাপুৰত ওলাব পাৰি নদীখন এইখনো এখন ব্ৰিজ আৰু চুইচ গেট থকা ব্ৰিজখন সেইফালে আছে বলক ভিডিঅ'টো চাই থাকক পাঞ্জাৱ বাতি গৈছে একদম দলং হিলি গৈছে
বৰ ধুনীয়া ছোৱালী এজনী গ'লোঁ। আমি বৰ্তমান পাটকাই ব্ৰিজৰ পৰা বেক হৈছোঁ। এতিয়া ক'ত যাম কৈ দিয়া। এতিয়া আমি 4 মাইলত থকা মানে 4 মাইল বুলি কয় আৰু একেটাই কথা দিয়কচোন। এতিয়া আমি গ্ৰীণ পাৰ্ক গৈ আছোঁ। অকণমান আগৰ পৰা টেম্পুত উঠিম। এডোখৰ অকণমান খোজকাঢ়ি দিছোঁ না, চাই থাকক ভিডিঅ'টো। গাড়ীবোৰ ইমান এনেকৈ ছাইডত খোজকাঢ়ি যাবলৈও ভয় লাগে। গৈ আছোঁ দুইটা ভয়ে ভয়ে। এইডোখৰতে HP এটা পেট্ৰল পাম্প আছে, পাহাৰখন পোৱাৰ অলপ আগতে। ৰাস্তাৰ কাষে কাষে এয়া দেখিবলৈ পাইছে কলৰ খেতি, জাহাজী কল। আমাৰ অসমত এনেকৈ ৰাস্তাৰ কাষত জাহাজী কল থাকিবনে অকণমান সন্দেহ হৈছে বাৰু। এই থকা হৈছে আৰু খাব পৰা। এয়া চাব পাৰি, এই থকা ডাঙৰ হৈছে অলপ। আমাৰ তাত না বান্দৰে খাব না কিবা কৰিব। বাৰু বন্ধুসকল, আমি এতিয়া গ্ৰীণ পাৰ্কলৈ বুলি আহি আছোঁ, চাই থাকক ভিডিঅ'টি। এইখন হোটেল ব্ৰিজি, ফুড এণ্ড লজিং, খোৱা আৰু থকাৰ সুবিধা আছে ইয়াত। ফাৰ্ষ্ট গেটৰ পৰা প্ৰায় 100 মিটাৰ ওচৰে পাজৰে আছে আৰু এখন। আমি ফাৰ্ষ্ট গেট পাইছোঁ আৰু ইয়াৰ পৰা টেম্পুত উঠিম, তাৰ পৰা যাম আমি গ্ৰীণ পাৰ্ক। ইয়াৰ পৰা আমি টেম্পু পাই গ'লোঁ, এতিয়া গৈ আছোঁ গ্ৰীণ পাৰ্ক। টেম্পুত ধুনীয়া ধুনীয়া ছোৱালী দুজনীও উঠিলে লগতে। এতিয়া আহি আছোঁ আৰু আমি পামগৈ অলপ পিছত। বাই। আমি বৰ্তমান পালোঁহি 4 মাইলৰ অভাৰব্ৰিজ। এইফালেদি গ্ৰীণ পাৰ্ক যাব পাৰি। এতিয়া আহকচোন গৈ থাকোঁ। অভাৰব্ৰিজৰ পৰা অকণমান সোমাই এনেকৈ আহি এইফালে ৰাইট চাইডে আছে গ্ৰীণ পাৰ্ক। ফাৰ্ষ্ট গেটত আমি সোমাইছোঁ এতিয়া। ঐ টিকেট দুটা লৈ যা পটককৈ, যা এইটো পইচা লৈ যা ল। বৰদলৈক টিকেট ল'ব পঠাইছোঁ। তাৰপিছত আমি যাম গ্ৰীণ পাৰ্কৰ ভিতৰত। তাত কি আছে কি নাই আপোনালোকক সম্পূৰ্ণ মই ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকক। টিকেট বেছি দাম নহয় বাৰু, অনলি 20, দুটা মানুহ 40। ফাইনেলি আমি গ্ৰীণ পাৰ্ক আহি পাই গ'লোঁ। তো মই ভি ইয়াৰ গ্ৰীণ পাৰ্কতে ফাৰ্ষ্ট আহিছে না, আপোনালোকক দেখাইছে না। তো নাপাইছে বন্ধুসকল, আমি গ্ৰীণ পাৰ্ক পাই গ'লোঁ। এতিয়া আপোনালোকক দেখাম ইয়াৰ ভিতৰত কি কি আছে। প্ৰথম আমি সোমাই এইটো ৰাস্তাটো দেখিলে কিমান ধুনীয়া ৰাস্তাটো, দুয়োকাষে গছ, বঢ়িয়া লাগিছে একদম। ধুনীয়া ধুনীয়া চকলি খান বি আহি আছে, চাবি না। চাইড হবি গাড়ী আহি আছে। কাৰণ এইটো দেখিব পাইছে ৱে টু গ্ৰীণ পাৰ্ক, ৰাইট এণ্ড ৰেষ্ট হাউচ ইজ দ্য লেফ্ট। चलो लेट्स गो। कुछ बोलो, नागालैंड में आ रहा है, कुछ नागामिज में बोलो ना। কেনে আছে? আমি লগা যে নাগালেণ্ডৰ গ্ৰীণ পাৰ্কতে আহিছে না, তো মই যে গ্ৰীণ পাৰ্কে আহিছে না, আপোনালোকক দেখাইছে না গ্ৰীণ পাৰ্কতে মই লগা ভি নাগালেণ্ড গ্ৰীণ পাৰ্কতে ফাৰ্ষ্ট আহিছে না। তো ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকখন। তো চাই থাকিব লাষ্ট লৈকে না। মই যে নাগামিজ অলপ অলপ জানিছোঁ না, তো তাই কাৰণ মই নাগামিজতে ভিডিঅ'টো বনাইছে, আপোনালোকে চাই থাকিব। সাথীখান এইটো চাবি না, এইটো একটা ডাঙৰ এইটো পুল আছে। ইয়াতে बोट राइडिंग भी करे। तो ग्रीन पार्क मतलब चारों तरफ ग्रीन ग्रीन ही है। एक बार देख लो नज़ारा कितना सुंदर है। और अभी जा रहा है इसका अंदर, हम लोग क्या क्या है क्या क्या नहीं है सब दिखाएगा, बने रहिए। আমি আহি আহি এতিয়া ইয়াত পাৰ্কিঙৰ কাৰণে জেগা আছে দেখিবলৈ পাইছে। পাৰ্কিঙৰ ওচৰ পাইছোঁহি আৰু বেছি নাই আৰু পাই আছোঁ। ফাইনেলি গাইজ আমি ग्रीन पार्क पाइसुही यारो। इस तरह में देख सकते हैं बच्चा लोग खेलने के लिए ये सब। बंदूक लगा केला से तो
খ্ৰীষ্টমাছ পাবলৈ হৈ আছেতো এতিয়া বেছি মানুহ হৈ আছে আমি ৰাইট চাইডতে যাব এতিয়া ফাৰ্ষ্ট টাইম তো ব্ৰিজ আছে কিমান ধুনীয়া ডেকোৰেশ্যন কৰি কিনে ৰাখিছে খ্ৰীষ্টমাছ পৰা আমি ফাৰ্ষ্ট সোমাই কিনে ইফালে এইটো ৰেষ্টুৰেণ্ট বাগৰা কুছ খাই ইমান ধুনীয়াকৈ ডেকোৰেশ্যন কৰি থৈছে এইটো খ্ৰীষ্টমাছৰ কাৰণে এইখন ব্ৰিজখন আপোনালোকে চাব পাৰে ধুনীয়া লাগিছে মানে ধুনীয়া ধুনীয়া ছোৱালীবোৰে এয়া ফটো মাৰি আছে ইয়াত চাব পাৰে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব ফাইনেলি আমি গ্ৰীণ পাৰ্ক আহি পাই গ'লোঁ তো ভালেই লাগিছে গ্ৰীণ পাৰ্কটো আহি ভাল লাগিলে আজি তো আজি মানে কি ডিউটি অফ আছিল তো সেইকাৰণে ভাবিলোঁ ফুৰি আহোঁ অলপ তো চাই লওক আপোনালোক ভালেই লাগিছে এয়া চাওক ধুনীয়াকৈ ব'ট ৰাইডিং কৰি আছে বৰ্তমান বন্ধুসকল চাব পাৰে এইফালে ব'ট ৰাইডিং কৰি আছে আৰু এইটো তেনেকৈ ওপৰেদি যাব পাৰে এইটো ৰ'পৱে টাইপ আৰু ইয়াতে সৰু ল'ৰা ছোৱালীবিলাক জঁপিওৱা যিহেতু সেইটো আছিলে এতিয়া বৰ্তমান বেয়া হৈ আছে চাগে বৈ আগত যাম চাই থাকক বন্ধু বান্ধৱীসকল কেনেকুৱা পাইছে ভিডিঅ'টো কমেণ্টত জনাবলৈ নাপাহৰিব ভাল লাগিলেও ক'ব বেয়া লাগিলেও ক'ব মানে নতুনকৈ শিকি আছোঁ বেয়াও হ'ব পাৰে এইফালে সৰু ল'ৰা ছোৱালীবিলাকৰ খেলা কিবা কিবি বস্তু আছে কোনটা লাগিলে এক্সিডেণ্ট ডাঙৰ এক্সিডেণ্ট হৈ গৈছে এইটো দুইটাই অলপ বহি লৈছে একদম বিন্দাছকে নাগা আপীবিলাক অকণমান দেখাম চাই থাকিব না কি বন্ধু বৰদলৈ আহি কেনেকুৱা লাগিছে এই ভাল লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে না বহুত ভাল লাগিছে নাগা আপীবিলাক দেখিছে না নাই দেখিছেতো বহুত দেখিছে না ঘূৰা ঘূৰা আছেতো আইয়া বহুত কিয় আছে না এখন আছেতো বহুত ভাল লাগিছে ইয়াতে একটা চাই দিব নেকি হা এই মই লগাইছিলি নাপাইছিলোঁ নাগা লগা আপীক তুমি নাপাইছে হ'লে ট্ৰাই কৰিব না কি কয় বন্ধু ঠিক আছে এই কণমানি দুজনী চাওকচোন কিমান ধুনীয়াকৈ জোলনা খেলি আছে এইডোখৰতে বাচ্চাবিলাক খেলিবলৈ এইটো বস্তু আছে পুখুৰীটো পাৰতে সৰু ল'ৰা ছোৱালীবিলাকৰ বাবে আহকচোন আৰু আগলৈ গৈ থাকোঁ কি কি আছে চাওক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম এইডোখৰতে বহিবলৈ জেগা আৰু ইয়াতে ফাৰ্ষ্ট আৰু সেই ধনুকাৰ মাৰিব পাৰে এইটো আৰ্চাৰী ইয়াতে দেখিবলৈ পাইছোঁ ফুটবল এই টায়াৰ দুটা মাজত ভৰাব লাগে এনেকৈ আৰু এইটো ৰিং খেল আছে ৰিং মাৰি ভৰাব পাৰিলে পাইছে এইটো ৰিং সৰু সৰু ৰিং আছে এনেকৈ মাৰিব লাগে পাৰ্কিং ফৰ হুইলাৰ এইফালে পাৰ্কিঙৰ জেগা আছে তাৰপিছত আমি এতিয়া এইফালে ৰাইট চাইডে আহিলোঁ এইডোখৰতে কঁঠাল গছৰ লেখীয়া পাত জানো চিনি পোৱা নাই দেই
এইটো হা এইটো লাগিব ভাইটি হা এইটো অকল বাচ্চা খানৰ কাৰণে আছে তো ATV ট্ৰেক চলাই কিন্তু মজা লাগিব দেই এখন চিলড্ৰেনছ পাৰ্ক সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এইডোখৰৰ পৰা এণ্ট্ৰি হয় ভিতৰত কি কি আছে সেইফালৰ পৰা অকণমান দেখাই আহিলোঁ আপোনালোকক চাই থাকক আৰু আগলৈ কি কি আছে এইফালে মাছাজ ৰুম আছে এইফালে দেখিব পাইছে এইফালে সৰু ল'ৰা ছোৱালীবিলাক ইয়াত খেলি আছে বহুত মানুহ দেওবাৰ দিনা সকলোৰে ছুটি থাকে আহকচোন আৰু আগলৈ গৈ থাকোঁ গেমিং জ'ন এইডোখৰতে দোকান চোকান কিমান কি আছে এইডোখৰতে আছে আৰু আগতে সেই ভিতৰ চাইডে আছিলে এতিয়া খ্ৰীষ্টমাছ স্পেচিয়েল অলপ এইডোখৰত কৰিছে মানে গেমিং খোৱা বোৱা ইয়াত চব আছে অকণমান ঘূৰি ল'ম বাৰু কিবা এটা খাই মেলি যাম আৰু তাৰপিছত এইফালে আৰু এটা পুখুৰী আছে খেলা জেগা চাই আহোঁ এফালে ভাই মোৰ ভিডিঅ'ত চাউণ্ড কোৱালিটিটো অলপ বেয়া পাব পাৰে মই কাৰণ মাইক ইউজ কৰা নাই মোবাইল মাইকতে আৰু এনেকৈ এডজাষ্ট কৰি চাওক দিয়ক আৰু অ' মাই গড ভয় লাগিব দেই মোৰে এইটো ৰাবাৰৰ এইটো দেখিবলৈ পাইছে চাগে ইয়াৰ ভিতৰত সোমাইছে সৰু সৰু ল'ৰা ছোৱালী দুটামান বেছ মজা লাগিব কিন্তু এইটো এনেকৈ ৰাউণ্ড হৈ হৈ গৈ যদি থাকে পানীত কি মজা লাগিব চাওকচোন তাকে চাই থাকোঁচোন বাৰু ভিডিঅ'টো কেনেকুৱা পাইছে জনাব মোৰ আজি অহা ইমান মন নাছিল এই আমাৰ বৰদলৈ বুলি কোৱাজনে মানে লগ ধৰাৰ কাৰণে আহিলোঁ আৰু এতিয়া যাওঁ যাওঁ কৈ আছে এইডোখৰতে ধুনীয়াকৈ ইণ্ডিয়ান ফ্লেগখন লগাই থৈছে তো বন্ধু বান্ধৱীসকল আপোনালোকে দেখিলে গ্ৰীণ পাৰ্কত কি কি আছিলে এনেই দেখাবলৈ চেষ্টা কৰিলোঁ আৰু তেতিয়া আজিলৈ বাই বাই ভিজিট এগেইন তো আমি এতিয়া বৰ্তমান পাৰ্কৰ পৰা ওলাই আহিছোঁ এইডোখৰতে আছে সৰু ল'ৰা ছোৱালীবিলাকে খেলা এইটো চাওকচোন মোবাইলবোৰ কিমান ফূৰ্তি পাইছে এইটোক লৈ আহিলোঁ আজি মাৰ খুৱাব যেন পাইছোঁ কি কৰিব গৈছে ইহে জানে আৰু ল'ৰা খেল চা মই আকৌ বেলেগ কিবা কৰিব গৈছে বুলিহে লগত ফটো উঠিব মন আছে নেকি বৰদলৈ ভয় লাগিছে বৰদলৈ ভয় লাগিছে নেকি হেল্ল' বন্ধু বান্ধৱীসকল আজি মই ইণ্ট্ৰ'টো ভালকৈ দিয়া হোৱাই নাই এতিয়া দি দিছোঁ আৰু হেল্ল' বন্ধু বান্ধৱীসকল সকলোকে গৌৰৱ দা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি আমি প্ৰথম গৈছিলোঁ পাটকাই পাহাৰ এতিয়া আহিছিলোঁ গ্ৰীণ পাৰ্ক গ্ৰীণ পাৰ্কত কি কি আছে দেখালোঁ এতিয়া আমি গৈ থাকোঁ একটা নাগা চং গাবি না ককাই আমি নাগা মিছ নাজানিছিলো নাগা নিচিনা মই গাব নেকি একটা মই নাজানোতো ভাল পৰা মই সুন্দৰ আছে মই হেণ্ডচাম আছে এনেকা বি একটা নাগা গান আছে হলে বিমাই কিয় নাপায় এনেকা গান একটা আছে মই শুনিছে কিন্তু অলপ পাহৰি থকা নিচিনা আছে আমি এতিয়া গ্ৰীণ পাৰ্ক পৰা এইটো ৰিটাৰ্ণ হৈ কিনে আছে এইটো ইভিনিং টাইম হৈ যাইছে তো আৰু ৰাতিও ওলাই আছে সেইকাৰণে অলপ জলদি পৰা ওলাই দিছে ইয়াৰ পৰা এইটো টেম্পু পৰা যাব লাগিব না অলপ দূৰ আছে সেইটো কাৰণে আমি এতিয়া অলপ জলদি পৰা ওলাই দিছে আৰু গ্ৰীণ পাৰ্কতে কি কি আছিলে এইবিলাক দেখাবলৈ ট্ৰাই কৰিলে অলপ বৰদলৈ আহি কেনেকুৱা লাগিছিল ফিলিংছ কোৱা ফিলিংছ ভাল লাগিছে না এতিয়া আমি ক'ত গৈ আছোঁ
ঘৰলৈ গৈছোঁ ঘৰলৈ। ঘৰলৈ না? ইয়াত কিবা খোৱা হ'ল জানো? নাই বাহিৰতে খাম। ইয়াত নাখায় বোলে, বাহিৰতে খাব। গতিকে বাই বাই। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।